কলেজৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী কলেজৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী মোৰ ক্লাছমেট ৰিয়েলি তুমি ৰূপৰ সম্ৰাজ্ঞী নুৰজাহানৰ দৰে এলিজাবেথ টেইলৰ মেডনা বিটনি স্পিয়াৰ্ছৰ দৰে তোমাৰ শৰীৰৰ আবেদন তোমাৰ প্লাছ পইণ্ট যিকোনো কাপোৰে তোমাক সুইট কৰে পাইন গছৰ দৰে তোমাৰ মেধীন শৰীৰ চেলোৱাৰ কুৰ্তা তোমাৰ প্ৰিয় পোছাক যদিও মেখেলা চাদৰত পাল তৰা নাৱৰ দৰে কঁপি উঠে তোমাৰ বুকু ৰজন্তা ইলোৰা স্বৰ্গৰ অপ্সৰা কিমান ধুনীয়া নাজানো কিন্তু তুমি 110 150 লৈ ধুনীয়া আমাৰ কোনো পাৰ্চিয়েলিটি নাই যি ধুনীয়া তেওঁ সঁচাকৈ ধুনীয়া তেওঁৰ মন ধুনীয়া হাঁহি ধুনীয়া কথা ধুনীয়া কলেজ ষ্ট্ৰীটেৰে তুমি যেতিয়া খোজকাঢ়ি আহা বাইকৰ স্পীড কমে হঠাৎ কেমেৰাৰ ফ্লাছৰ দৰে অন হয় পথচাৰীৰ হেজাৰ বেজাৰ চকু তুমি বহুতৰ ডিজিটেল কেমেৰাত নিমিষতে বন্দী হোৱা কলেজ ষ্ট্ৰীটত তোমাৰ লচপচি খোজত চঞ্চল হৈ পৰে কলেজ ষ্ট্ৰীটৰ ধূলি গোমা আকাশেও হাঁহে অংকৰ আদহীয়া স্থিতপক্ষ ছাৰজনেও তোমাক ঘূৰি চাবলৈ নাপাহৰে কলেজ ষ্ট্ৰীটত তোমাৰ ঠিকনা বিচাৰি উদ্বাউল অলেখ পথচাৰী তোমাৰ ভৰিৰ স্পৰ্শত অৰ্ধমিত কলেজ কেণ্টিনখনে সাৰ পায় সুৰত বাজি উঠে কেণ্টিনৰ কাপ প্লেটৰ টুংটাং শব্দ পোৱালি পুস্কিৰ দৌৰাদৌৰি মালিকৰ হঠাৎ তৎপৰতা ব্যস্ততা থাউকতে শেষ হৈ যায় কলেজ কেণ্টিনৰ মিঠাই আৰু গৰম চিঙৰা ই প্ৰমাণ কৰে তোমাৰ ৰূপৰ সমুদ্ৰত তলুং ভুতুং গোটেই কলেজ কমপ্লেক্স লাইব্ৰেৰী ক্লাছৰুম অডিটৰিয়াম কলেজৰ ডেকা প্ৰফেচাৰবোৰৰ মাজতো তোমাৰ টপত আলোচনা কলেজৰ ডেকা প্ৰফেচাৰবোৰৰ মাজতো তোমাৰ টপত আলোচনা হটকেক তুমি বহু প্ৰফেচাৰৰ হৃদয়ত আনকি হোষ্টেলৰ নাইট চকীদাৰজনৰো গৰ্ব তোমাক লৈ তেওঁৰ অহংকাৰ তেওঁ আটাইতকৈ ধুনীয়া ছোৱালীজনীক পহৰা দিয়ে ৰাতিৰ এন্ধাৰত ছাত্ৰী নিবাসৰ আন অথৰাইজ কুকুৰটোৱেও তোমাক চিনি পায় প্ৰভু ভক্ত সি তোমাৰ ওচৰত তোমাৰ চেণ্ডেল ভৰি সি চেলেকি দিয়ে সুযোগ পালে নিশাহী আৱাসৰ চৌহদত বিনা কাৰণত নুভুকে ভুকি সি ডিষ্টাৰ্ব কৰিব নোখোজে তোমাৰ শুৱনি টোপনি তুমি নাভাবিবা এইবোৰ মোৰ তোষামত তোমালৈ কি স্বাৰ্থ আছে তোমাক তোষামত কৰিবলৈ আমাৰ যি সঁচা তাক অকমতে কৈছো কোনো লোকধাক নাই তুমি ৰিয়েলি ধুনীয়া সঁচাকৈ ধুনীয়া কলেজখনৰ ভিতৰত আটাইতকৈ ধুনীয়া ছোৱালীজনী তুমি যেন তুমি এটা ৰূপোৱালী পাভ মাছ তোমাক লৈ আমি গৰ্ব কৰোঁ সুৰঞ্জনা তোমাৰ ৰূপৰ দলেৰে তুমি আমাক কাহানী বাই বান্ধি থৈছা তোমালৈ ৰিকুৱেষ্ট ক্লাছলৈ তুমি কোনোদিন নহাকৈ নাথাকিবা জানা তোমাৰ অনুপস্থিতিত সান্ধ্য আইন লাগি যাব পাৰে কলেজত ৰুমে ৰুমে তলা ওলমিব তুমি ক্লাছত এবচেণ্ট থাকিলে গজলা হ'ব আকাশ স্তব্ধ হ'ব বতাহ কলেজ ষ্ট্ৰীটত সিদিনা এক্সিডেণ্ট হ'ব কোনোবা পথচাৰীৰ বাইকৰ খুন্দাত হয়তো উফৰি যাব পাৰে কাৰোবাৰ মগজু খোলা সেয়ে তুমি কলেজ ক্ষতি কৰিব নোৱাৰা সুৰঞ্জনা আমাৰ কোনো বেয়া মটিভ বেয়া ইণ্টেনশ্যন নাই সুৰঞ্জনা তোমাক আমি বলিয়াৰ দৰে ভাল পাওঁ কলেজৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী তুমি